তো হেল্ল' গাইজ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অভিনয়ৰ ভিডিঅ'লৈ আৰু আজি মই বৰ্তমান আছোঁ কেছ কম্পিউটাৰ চাব পাৰে পিছফালে ইয়াত কেছ কম্পিউটাৰ লগো আৰু কেছ কম্পিউটাৰ আছে আপোনাৰ তিনিচুকীয়া মাকুম ৰোডত আৰু কিছুমান মানে নতুন নতুন আইটেম আহিছে মোবাইলৰ কালেকশ্যন আছে আৰু লেপটপ আছে সকলোবিলাক দেখুৱাম মই আপোনালোকক আগৰ ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই তেন্তে মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম আৰু আছে ইফালে দাদা হেল্ল' বহুতখিনি বস্তু আহিছে ছেকেণ্ড হেণ্ড আইফোনো আহিছে এতিয়া ভাল ৰেঞ্জত আছে প্ৰ' মেক্স গোটেই চিৰিজটো আছে আপুনি আহি এবাৰ চাব পাৰে তো তাকে আৰু কি আছে আপোনালোকক দেখুৱাম আৰু আমাৰ এইফালে ভাই চাহাব আৰু এইফালে চাব পাৰে মোবাইল চোবাইল আছে ইয়াতে ছেকেণ্ড হেণ্ড ইউজ আইফোন আছে তো আইফোনৰ ক্ৰেজটো আজিকালি চলি আছে চবেই জানে আৰু এইফালে কেমেৰা চেমেৰা সকলোবিলাক আছে আৰু লগতে আছে ছেকেণ্ড হেণ্ড লেপটপ অলপ পিছত আপোনালোকক দেখুৱাই আছোঁ তো চাই থাকিব চ' গাইজ ফাইনেলি গোটেইখিনি মোবাইল ইয়াত মানে লাইন আপ কৰাৰ নিচিনা থৈ দিছে আৰু শ্ব' কৰি দিছে আৰু বিকাশ ভাই বহুত কষ্ট কৰি উলিয়াই দিছে মোবাইল ভিডিঅ' কৰিবৰ কাৰণে আৰু এতিয়া বিকাশে কৈ যাব কি কি মডেল আছে আৰু প্ৰাইচটো আমি জানিবলৈ নিশ্চয় চেষ্টা কৰিম বিকাশ দেখুওৱা কি আছে চাই যাওঁ বহুতকেইটা মডেল আহিছে আইফোনৰ আৰু লগত এণ্ড্ৰইডো আহিছে আইফোনৰ মডেলটো দেখাই দিওঁ আপোনালোকক প্ৰথম সৰু যোনটো কম দাম আছে তাৰ পৰা ষ্টাৰ্ট কৰোঁ প্ৰথম আপুনি পাব আইফোন SE 2020 মডেল 5G হয় এইটো আপোনাৰ হ'ব একদম ফ্ৰেছ মেইন কণ্ডিশ্যনত আছে দুটা পিচ আছে এইটো ইয়াৰ প্ৰাইচটো আপোনাৰ 23,000 বা 24,000 তাৰ ভিতৰত কিবা এটা আছে এইটোৰ ভিতৰতে পাই যাব আৰু যদি ষ্ট'ৰত আহে কিবা এটা বাৰ্গেন হৈ যাব তাৰ কাৰণে তাৰপিছত আমি আহিম এক্স হয় অনলি আইফোন 10 হয় ঠিক আছে ইয়াৰ প্ৰাইচটো আপোনাৰ 22,900 হ'ব ইয়াৰ প্ৰাইচটো একদম কণ্ডিশ্যন চাই ল'ব পাৰে ভাল আছে বহুত আৰু বেটাৰী কিমান আছে চেক কৰি লওঁ একেবাৰে চেক কৰি লওঁ গোটেইখিনি 85, 87, 90, 98 এনেকুৱা বেটাৰী হেল্থ আছে তো অন কেমেৰা বেটাৰীটো চেক কৰি চাওঁ কিমান আছে আৰু 94 চাব পাৰে 94 এক্সাৰ ন এইটো কিমান কয় 22,900 22,900 আৰু নেক্সট আপোনাৰ আহি যাব এক্সাৰ হ'ব আপোনাৰ এক্সাৰ পূৰা ফ্ৰেছ কণ্ডিশ্যনত আছে এইটো ইয়াৰো বেটাৰী হেল্থ এনেকুৱাই হ'ব 87, 90, 93 এনেকুৱাই হ'ব ইয়াৰ প্ৰাইচটো আপোনাৰ হ'ব একে 22,900 হ'ব ইয়াৰ প্ৰাইচটো এইটো দুটা আছে আপোনাৰ এইটো এটা আছে দুটা এক্সাৰ আছে ব্লেক কালাৰ আছে এক্সাৰ দুটা তাৰপিছত আহিব আপোনাৰ আইফোন 11ৰ দুটা আছে এটা ৰেড এটা ব্লেক এটা ৰেড এটা ব্লেক আছে এইটো আপোনাৰ 128GB হ'ব দুটাই আৰু ইয়াৰ প্ৰাইচটো হ'ব আপোনাৰ 24,900 হ'ব দুটাই একদম ফ্ৰেছ কণ্ডিশ্যনত আছে ইয়াৰো এনেকুৱাই 93, 94, 87 এনেকুৱাই বেটাৰী হেল্থ হ'ব দুটাই ৰেড কালাৰ আৰু ৰেড কালাৰবিলাক ইজিলি পোৱা যায় এইকেইটাটো বেষ্ট মডেল হ'ল আৰু বাকী বহুতখিনি ষ্টকত আহে গৈ থাকে এতিয়া 12 আছিলে 11 বহুত আছিলে চব আপোনাৰ ষ্টক খতম আছে আৰু এতিয়া আহিব লাহে ষ্টক হ'ব কোনোবাই যদি বিচাৰে যদি অৰ্ডাৰ কৰি পাই যাব ধুনীয়াকৈ কোনোবাই যদি ল'ব বিচাৰে মানে অৰ্ডাৰ কৰিলে ধুনীয়াকৈ পাই যাব আৰু আমাৰ বিকাশ ভাই নাম্বাৰটো আপোনালোকক দি দিম ডেছক্ৰিপশ্যনত লাহে ডিছপ্লে চাই ল'ব পাৰিব আৰু ধুনীয়াকৈ আৰু কিবা যদি সুধিব লগা থাকে চব সুধি ল'ব পাৰিব চিন্তা আৰু ছাৰ বেলেগ দেখুৱাওক এতিয়া প্ৰ' ছিৰিজত আহোঁ প্ৰ' ছিৰিজত আপোনাৰ 12 Pro 13 Pro 14 Pro পাই যাব এইকেইটা ছিৰিজ এতিয়া এভেইলেবল আছে এতিয়া এইটো আমি আগত প্ৰথম 12 Pro লৈ আহোঁ ঠিক আছে প্ৰথম 12 Pro চাব পাৰে আপোনাৰ চাৰিটা আছে 12 Pro ঠিক আছে 1 2 3 4 চাৰিটা গোটেইখিনি একদম টপ নচ কণ্ডিশ্যনত আছে আৰু বেটাৰী হেল্থটো এনেকুৱাই 92, 93 এনেকুৱা চবৰ একেটা হেৰিয়ে হ'ব একদম বঢ়িয়া ধুনীয়া কণ্ডিশ্যন আছে ইয়াৰ প্ৰাইচটো আপোনাৰ হ'ব 48,900 হ'ব ইয়াৰ প্ৰাইচ আইফোন এইটো পুৰা 100 48,900 আৰু জিবিটো কিমান ক'লা 128GB আছে আৰু 256GB আছে 256GB আছে লগতে 256 দাম 52,900 পৰিব ঠিক আছে এইখিনি চব ৰেট যোনটো মই কৈছোঁ এইকেইটা আপ ডাউন হৈ থাকে কেতিয়াবা কমি যায় কেতিয়াবা বাঢ়ে ডিপেণ্ড কৰে মানে বেটাৰী হেল্থ চাই আহে ন চাই আছে আৰু আপুনি কণ্ডিশ্যন চাই আছে এতিয়া আপুনি কেতিয়া আহে তাৰ ওপৰত ডিপেণ্ড কৰে বেছিও ইমানো ডিফাৰেঞ্চ নাই 1,500 এনেকুৱাই ডিফাৰেঞ্চ নাই এইকেইটাৰ লগত 12 চাৰিটা কালাৰ আছে আপুনি দেখিছে এতিয়া আমি আহিছোঁ 13 Pro আপোনাৰ দুটা আছে ঠিক আছে চৰি এটাই আছে এতিয়া 13 Pro চেল আউট হৈ গ'ল গোল্ড কালাৰ ন 256GB আছে কণ্ডিশ্যন চাব পাৰে একদম টপ নচ কণ্ডিশ্যনত আছে এইটো আৰু এতিয়া এটা পিছ আছে এতিয়া আমাৰ ওচৰত আছে 13 Pro Max সেইটো চাওক কিমান ডাঙৰ এটা মোবাইল এটাই আছে পিছ এতিয়া বাকী চব চেল আউট হৈ গৈছে ইয়াৰ প্ৰাইচটো আপোনাৰ পৰিব 74,900 পৰিব ইয়াৰ প্ৰাইচটো বেটাৰী হেল্থটো আছে আপোনাৰ চেক কৰি দিছে 87 আছে বঢ়িয়া আৰু পুৰা ধুনীয়া কণ্ডিশ্যনত আছে ইণ্ডিয়ান ইউনিট হয় এইটো
ঠিক আছে তো next হৈ গৈছে তাৰপিছত আমি আহিছোঁ 14 Pro দুটা কালাৰ আছে এতিয়া এভেইলেবল 14 Pro দুটা কালাৰ এভেইলেবল আছে আপুনি এইটো চাব পাৰে ইয়াত আছে এইটো এটা পাৰ্পল আছে আৰু এটা আছে মিডনাইট কণ্ডিশ্যন একদম টপ নচ কণ্ডিশ্যন চাব পাৰে 98% বেটাৰী হেল্থ আছে ইয়াৰ কেমেৰা এবাৰ দেখাই দিয়া তুমি কেমেৰা দেখাই দিয়া 98 বেটাৰী হেল্থ কেমেৰাটো চাওক চালিয়া একদম ধুনীয়া একদম টপ কণ্ডিশ্যনত আছে ইয়াৰ প্ৰাইচটো আপোনাৰ হৈ যাব 78,900 ঠিক আছে এইকেইটা আইফোন এতিয়া ফিলহাল ষ্টকত আছে এনেকুৱা বহুত আহে বহুত গুচি যায় ঠিক আছে আৰু এতিয়া এইকেইটা আছে আপুনি যদি আহে ল'বলৈ তো এতিয়া এইকেইটা ষ্টকত পাই যাব আৰু লগতে দেখিছোঁ মানে দুটামান মোবাইল ল'লে মানে এতিয়া যদি লয় আপোনালোকে আৰু দুটামান মানে অফাৰো দিছে লগত আৰু আপোনালোকে যদি চাই আইফোন ল'লে আপোনালোকে মানে এটা অফাৰ ইয়াত থৈ দিছে অফাৰটো আপোনালোকে গ্ৰেপ কৰিব পাৰে ল'ব পাৰে ধুনীয়াকৈ মানে যদি আপোনালোকে আল্ট্ৰা ৱাটছো ল'ব পাৰে নাইবা এয়াৰবাডছো ল'ব পাৰে আৰু লগতে চাৰ্জাৰ আৰু ডাটা কেবল থাকিব ফ্ৰী চাৰ্জাৰ আৰু ডাটা কেবলটো প্ৰত্যেকটো মোবাইলৰ লগত থাকিব মানে আইফোন যদি লয় আপোনালোকে আৰু লগতে এটা আল্ট্ৰা ৱাটছ নহ'লে এয়াৰবাডছ ল'ব পাৰে অপশ্যনেল মানে যোনটো ল'ব পাৰে এটা ল'ব পাৰে আৰু যিকোনো তাৰ ভিতৰত এটা আৰু বাকী চব এইটো আছে লগত এণ্ড্ৰইডৰ অকল এটাই এতিয়া বাচি আছে বাকী চবটো চেল আউট হৈ গ'ল OnePlus বাকী বহুত মডেল আহে সৰু সুৰা এতিয়া এইটো আজি আহিছে জাষ্ট তো সেইকাৰণে লগত থৈছোঁ S21 প্লাছ হয় এইটো S21 প্লাছ হয় S21 প্লাছ এটা আছে আমাৰ লগত এইটো একদম বহুত ধুনীয়া কণ্ডিশ্যনত আছে এইটো ল'ব পাৰে ইয়াৰ প্ৰাইচটো আপোনাৰ 25 to 30 কিবা এটা হ'ব এইটো মই চোৱা নাই এবাৰ চাব লাগিব একদম ধুনীয়া কণ্ডিশ্যন আছে আৰু সেইফালে কেমেৰা চেমেৰা দেখিছোঁ চব ইউজ না নতুনো পোৱা যায় নতুন চব ন আইফোন দেখি আছিলে আইফোন আপোনালোকে এইবিলাক ইউজ হয় আৰু নতুন যদি লাগে মানে আপোনালোকক কমি নাহে মানে চব পাব এইফালে চব এইবিলাক চব নিউ আইফোন চাব পাৰে আৰু লগতে একশ্যন কেমেৰা GoPro সকলোবিলাক আছে তো মোবাইল কভাৰো আছে ন কিবা কিবি অল এভৰিথিং আৰু ইলেক্ট্ৰনিক্স গেজেট সকলোবিলাকেই আছে সব কথাটো কৈছিলোঁ কিন্তু এটা চবচে ইম্পৰ্টেণ্ট কথা কোৱা নাই বহুতৰ লগত ডাইৰেক্টলি কেছ নাথাকে হাতত ল'বলৈকেইটা হয় নাই দামো অলপ বেছিয়ে হয় যিমান হওক তো আমাৰ ইয়াত ফাইনেন্সো এভেইলেবল আছে ছেকেণ্ড হেণ্ড মোবাইলৰ কাৰণে নতুনটো হয় বাৰু ফাইনেন্স ছেকেণ্ড হেণ্ড মোবাইলৰো ফাইনেন্সৰ অপশ্যন আছে আপুনি বাজাজ ফাইনেন্সৰ থ্ৰুদি কিনে ছেকেণ্ড হেণ্ডৰ যিকোনো মডেল আছে আপুনি লৈ যাব পাৰিব আপুনি আৰামছে আহক যিকোনো এটা পচন্দ কৰক আধা পইচা দিয়ক বা 30, 20, 10% যিমান আছে আপুনি দিয়ক এইখিনি এটা নিজৰ ড্ৰিম মোবাইল এটা লৈ যাব পাৰে ঠিক আছে আপোনালোকৰ কাৰণে আনিছোঁ আহক লওক ধৰক ফাইনেন্সৰ অপশ্যনো আছে তো চব ফালৰ পৰা সুবিধা আছে ফ্ৰী অফ কষ্ট আপুনি একো কিনিব নালাগে চব আমাৰ ফালৰ পৰা বাছ আহক আৰু লৈ যাওক সেইটো বাকী এইকেইটাটো মোবাইলৰ ষ্টক হয় ছেকেণ্ড হেণ্ডৰ লেপটপো আছে লেপটপত যদি চাই আপুনি লেপটপটো চাব পাৰে